তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক গৌতম টেক নামৰ ইউটিউব চেনেলটোত। তো এইকেইদিনত আপোনালোকৰ বহুতকেইটা পদ মুকলি হৈছে। তো ইয়াৰ বাবে আপোনালোকৰ প্ৰায় 700 মান পদ মুকলি হৈছে। তো সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটোত যদি নতুনটো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো এতিয়া চাই ল'ব, প্ৰথম ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেণ্টৰ ফালৰ পৰা ইয়াত আপোনালোকৰ প্ৰায় 700টা পদ মুকলি হৈছে আৰু ইয়াত আপোনালোকৰ পদটোৰ নাম হৈছে অফিচাৰৰ পদ। ইয়াত আপোনালোকৰ মুকলি হৈছে আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া নাই। আৰু নেক্সট ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ গোলাঘাট ৰিকুৱাৰমেণ্ট 2022ৰ ফালৰ পৰা ইয়াত আপোনালোকৰ অফিচ পিয়ন আৰু ড্ৰাইভাৰৰ ভেকেঞ্চি মুকলি হৈছে আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 5 মে 2022 চন। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে 8 পাছ। আৰু নেক্সট ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ UPSC CAPF ৰিকুৱাৰমেণ্ট 2022ৰ ফালৰ পৰা ইয়াত আপোনালোকৰ এছিষ্টেণ্ট কমাণ্ডাৰৰ পদ মুকলি হৈছে আৰু টোটেল পদ আছে ইয়াত আপোনালোকৰ 253টা পদ মুকলি হৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে ইয়াত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী। আৰু নেক্সট ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ পাঞ্জাৱ নেশ্যনেল বেংক ৰিকুৱাৰমেণ্ট 2022ৰ ফালৰ পৰা ইয়াত আপোনালোকৰ 145টা পদ মুকলি হৈছে আৰু ইয়াত আপোনালোকৰ পষ্টটোৰ নাম হৈছে মেনেজাৰৰ পদ মুকলি হৈছে আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিছে ইয়াত আপোনালোকৰ CA কৰিব লাগিব আপোনালোকে। তো আজিৰ দিনটোত এইকেইটা পদেই মুকলি হৈছিল। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।